নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইষ্ট্ৰ ব্ৰহ্মা চেনেললৈ আদৰিছোঁ। বন্ধুসকল, আমি ইয়াত জ্যোতিষ আৰু অনুপ্ৰেৰণামূলক নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আমাৰ নতুন ভিডিঅ'সমূহ পাবলৈ এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধুসকল, সপ্তাহত 7 দিন হয়। প্ৰত্যেক দিনৰে কাৰক গ্ৰহ বেলেগ বেলেগ, সেয়ে প্ৰত্যেক দিনৰে প্ৰভাৱ আমাৰ জীৱনত বেলেগ ধৰণে পৰে। বন্ধুসকল, জ্যোতিষ মতে ব্যক্তিৰ যি বাৰত জন্ম হয় সেই বাৰত কাৰক গ্ৰহৰ প্ৰভাৱ ব্যক্তিয়ে জন্মগতভাৱে কঢ়িয়াই আনে। সেয়ে জন্মদিনৰ ভিত্তিতো আপুনি কাৰোবাৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰে। আহক বুধবাৰে জন্মা ব্যক্তিসকলৰ ব্যক্তিত্বৰ বিষয়ে জানো আহক। বুধবাৰে জন্মা ব্যক্তিসকলৰ শুভ নম্বৰ 3 আৰু 6, শুভ ৰং সেউজীয়া, শুভ দিন বুধবাৰ আৰু শুক্ৰবাৰ। বুধবাৰে জন্মা ব্যক্তিসকলৰ 8 আৰু 22 বৰ্ষত কিছু সমস্যাই দেখা দিব পাৰে। বুধবাৰে জন্মা ব্যক্তিসকল চোকা বা বুদ্ধিমান হয়। বুধবাৰে জন্মা ব্যক্তিসকলে সদায়ে ধৰ্মকৰ্মৰ ওপৰত আস্থা ৰাখে। বুধবাৰে জন্মা ব্যক্তিসকলে সদায়ে জীৱনত সফল হোৱাৰ বিষয়ে চিন্তা কৰে আৰু জীৱনত সফল হোৱাও দেখা যায়। বন্ধুসকল, বুধবাৰে জন্মা ব্যক্তিসকলৰ ওপৰত প্ৰভু গণেশৰ কৃপা সদায়ে থাকে। বুধবাৰে জন্মা জাতক জাতিকাসকল সাধাৰণতে চুটি চাপৰ আৰু হাঁহিমুখীয়া হোৱা দেখা যায়। বুধবাৰে জন্মা জাতক জাতিকাৰ চৰ্ম ৰোগৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে। তেখেতসকলৰ পেট সম্বন্ধীয় ৰোগ হ'ব পাৰে। বুধবাৰে জন্মা ব্যক্তিসকল হাঁহিমুখীয়া আৰু সকলোৰে লগত মিলিজুলি থাকিব জানে। বুধবাৰে জন্মা জাতিকাসকল অভিমানী হোৱা দেখা যায়। বুধবাৰে জন্মা ব্যক্তিসকলে কেনেকুৱা বৃত্তিত সফল হয় জানো আহক। বুধবাৰে জন্মা ব্যক্তিসকলে খেল ধেমালিক নিজৰ কেৰিয়াৰ হিচাপে লয় কিনে মিউজিক বা মিউজিকেল ইনষ্ট্ৰুমেণ্ট আদি, ডান্স বা নৃত্য আদি কেৰিয়াৰ হিচাপে লৈ কিনে বা বেংক সম্বন্ধীয় বিভিন্ন পেচা বা বৃত্তিত, পৰিসংখ্যা বিভাগৰ বিভিন্ন চাকৰি বা ব্ৰকাৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ বা টকা পইচা সম্বন্ধীয় যিকোনো বিজনেছত অত্যন্ত সফল হোৱা দেখা যায়। প্ৰেম সম্বন্ধৰ বিষয়ে জানো আহক। বুধবাৰে জন্মা জাতক জাতিকাৰ বিবাহ পূৰ্বে এক বা একাধিক প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে, কিন্তু তেখেতসকলে এজনকহে সঁচা প্ৰেম কৰে আৰু তেখেতৰ লগতে বিবাহত বহা দেখা যায়। আগন্তুক আমি বৃহস্পতিবাৰৰ ভিডিঅ'লৈ আপোনালোকলৈ আহিম। বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব। ধন্যবাদ।